নমস্কাৰ, কি খবৰ? নিশ্চয় সকলোৰে ভাল। তো আজি মই আহিছোঁ চাহ বাগানত ফুৰবা। তো এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকব। এতিয়া আৰম্ভ কৰিম ঘৰৰ পৰা ডাইৰেক্ট। মানে পেডেল মাৰিয়ে যাম, পেডেল মাৰি মাৰি চাইকেল চলাই চলাই যাম। বেছি ভাল লাগব চলাই গেলি, পেডেল মাৰি মাৰি বল। তো এয়া বৰ্তমান আমি যাই আছোঁ বাগানৰ দিশে। এনেকৈ আমি মোৰ লগ দুটা আহিছে, তো চাইকেলত পেডেল মাৰি মাৰি যাই আছোঁ। আমাৰ বৰ্তমান চাব পাৰে শ্বিলঙৰ একা বেকা ৰাস্তা চলি আছে। চাই লওক এয়া কিমান একা বেকা ৰাস্তা। এয়া পুখুৰী, কি সৌন্দৰ্য, মনোমোহা সৌন্দৰ্যৰ মাজেৰে আমি আজি যাই আছোঁ। তো চাই থাকক লাষ্টলৈকে, ভিডিঅ'টো বহুত মজা আহিব। তো এতিয়া যাইছোঁ, তো তাতে বাগানত যাই পোৱাৰ আগে এখানেতো দলং পায়, বৰ্তমান দলংখান বানাই আছে। তো বানাই থাকক, কি ধুনীয়া হৈছে, মনোমোহা প্ৰাকৃতিৰ সৌন্দৰ্যৰে ভৰা। তো বৰ্তমান আমি চাহ বাগিচাত যাম। তো এয়াই চাহপাত বাগানত আহি পালোঁ। এয়া চাব পাৰে চাহ বাগানৰ চাহপাত, মাত্ৰ চাহপাত চাহপাত চাহপাত, মাত্ৰ চাহপাত, চব বাগে চাহপাত। চাহপাতৰ বাগান নাছিল যদিও দেখাই পোৱা নাছিলোঁ। আজিয়ে ফাৰ্ষ্ট ঘৰৰ পৰা আহি চাহপাতৰ বাগানত আহি চাহপাত দেখা পালোঁ। এই চাহপাত মই আজিয়ে লাৰি পালোঁ ফাৰ্ষ্ট। ঘৰত লৈয়ে যাব লাগিব এক সপ্তাহ। ইয়াতে ফটোশ্বুট কৰি আছে। ইয়ে তাৰমানে মোৰ লগত আহিছিল। মোৰ একলাই এইবাৰ ভয় লাগি দিছোঁ। যিমান গ'লে ঐ বৈদ্য চাহ বাগান এখন তলপিনেও মই দেখাই দিম। চাহপাতৰ তলপিনে চব চাহপাতৰ গাছ, চব চাহপাত, চব চাহপাত চাহপাত ইমাহা চব বাগে চাহপাত, চব বাগে চাহপাত, চাব পাৰে চব বাগে চাহপাত, চব বাগে চাহপাত, চব বাগে চাহপাত ইমাহা চব চাহপাত চাহপাত। চাহ বাগানত আহিলোঁ, গোটেই পৰিৱেশখিনি চালোঁ, চাই বৰ ভাল লাগছি। চব চাহ বাগান আৰু কি কৰিব, চাহপাত মালিকে পুৰা টাকা কামে আছে আৰু ৰে পুৰা চাহ বাগানত। দুটা এটামান ফটো উঠো গাছডালৰ তলত। চাহ বাগানৰ মাজেৰে আৰু চাহ বাগানৰ যি ভাবছিলোঁ গাছ পদাল বহুত পাতলা ওলাইছিলোঁ, কিন্তু ভাই গাছ পদাল বহুত ডাঠ হৈছে। গাছ পদাল মই আজিয়ে ফাৰ্ষ্ট আহি পালোঁ না। এই দলংখনৰ ভান্দি আহিব লাগে আমাৰ ঘৰৰ ওচৰতে। চাহ বাগিচা আহিয়ে পোৱা নাছিলোঁ। এটা আপোনালোকে এটা চিনেমেটিক শ্বট চাই লওকচোন। আজি আহিছি ৰাজা মোৰ বন্ধু আৰু দেৱাশীষ আহিছি। তো এয়া পুৰা চাহ বাগানখন দেখালোঁ। বেছি লম্বা নহয় এই এখন চাহ বাগান। আৰু সহায়ত দেখি এখনি আৰু এই সহায়ত দেখি তেতিয়া যি দেখাইছিলোঁ এই সহায়ত দেখি আৰু এখন বাগানো আছে, গাছৰ বাগান। আৰু এইটো মন্দিৰটো আমাৰ গৰখা গোহাঁই মন্দিৰ একদম কান্ধাতে। তো এয়াই আৰু বেহৰ চেহৰৰ খেতি কৰে ইপিনে অহাই কৰে আৰু এখন দলংখন নতুনকৈ বান্ধি আছে। এইটো আমবাৰীত যোৱা ৰাস্তাটো দি আৰু এনকে আহিলে পায় চাহ বাগানখন। একবাৰ দেখাই দিছোঁ। এনকে এইটো ৰাস্তা দি চিধা আহিলে এনেকৈ বৰ্তমান দলং এখন বনাই আছে, তাৰ চিধা আহিলে চাহ বাগানখন পাব আপোনালোকে, যদি কাভাই আহিব ইণ্টাৰেষ্টেড কৰে। তো আৰু এখন বাগান দেখলোঁ, গাছৰ বাগান। যাওঁ একবাৰ আছোঁ, ফটো উঠি আহোঁ। তো কহান্দি আৰু জেগা আছে নেকি? আৰু এই একে যাব লাগলি এতিয়া দুৱাৰ দলিখন পাৰ হ'ব লাগিব। কহান্দি এই দুৱাৰ দল এণ্টাৰ কৰি দিলোঁ। চাহ বাগিচাহে বাগানত এণ্টাৰ কৰি দিলোঁ আমি আজি। তো বাগানৰো এটা চিনেমেটিক শ্বট চাই লওঁ।
কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া বাগানখন বিদায় লৈ তো অলপ ঘৰত দেখি যাওঁ ঘৰত দেখি আহে অলপ আগে যাওঁ আৰু তো অলপমান আছে আৰু চাই থাকোঁ ভিডিঅ'টো তো এতিয়া আমি চাহ বাগানত বিদায় দিম বিদায় চিদাই দিয়া যাওঁ অলপমান ফটো চটোও তুলিলোঁ ফটোখিনি চাব পাৰিব ইনষ্টাগ্ৰামত আৰু ফেচবুকত ফেচবুকত চাব পাৰিব ইনষ্টাগ্ৰামত এইখন বাহনেদি মই আহিছোঁ অহানে যাওঁ নেকি তো এনেকৈ যাই আছোঁ পেডাল মাৰি মাৰি আগত দেখি তাহাৰ লগতে আহিছিলোঁ আজি আৰু এখন গেট বাগানে চাগানে সুৰকা এখন গেট ভিডিঅ'টো এতিয়াই সমাপ্ত কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব লগতে অকণমান ছাপোৰ্ট কৰক প্লিজ ইমান ভাল ভাল ভিডিঅ' আনি আছোঁ